পোৱা গৈছে বড়ো ছবিৰ চিত্ৰগ্ৰহণৰ কাম চলি আছে আৰু যেহেতু বড়ো ভাষাক সেলুলয়ডৰ জৰিয়তে প্ৰতিষ্ঠা কৰাৰ মানসেৰে গুৰু পবিত্ৰ পৰিচালনাৰ আৰম্ভ হৈছে উদ্ৰাংশী নামৰ এখন পূৰ্ণদৈৰ্ঘ্যৰ কথাছবিৰ দৃশ্যগ্ৰহণ আৰু বড়ো ভাষাৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলক লৈ গুৰু পবিত্ৰ পৰিচালনাৰে আৰম্ভ হৈছে উদ্ৰাংশী নামৰ বড়ো ভাষাৰ কথাছবিখনৰ দৃশ্যগ্ৰহণ জনপ্ৰিয় একশ্যন ডিৰেক্টৰ প্ৰধান দেউৰীৰ নিৰ্দেশনাত একশ্যন কথাছবি উদ্ৰাংশীৰ দৃশ্যগ্ৰহণত বিভিন্ন লোকেশ্যন আৰম্ভ কৰা হৈছে আৰু ইয়াৰ পূৰ্বে বড়োলেণ্ডৰ কাইটাৰ নামৰ এখন বড়ো ভাষাৰ কথাছবিৰে সফলতা অৰ্জন কৰা গুৰু পবিত্ৰই এইবাৰো আশা কৰিছে দৰ্শকৰ সঁহাৰি এইবাৰ উদাংশী নামৰ ফিল্ম এখন কৰিছোঁ বড়ো ভাষাৰ উদাংশী মানে হ'ল স্বাধীনতাৰ বড়ো সমাজত মানে স্বাধীনতা সংগ্ৰাম কৰি পেলাই যিটো মানে অৱস্থাত হ'ল যিটো এটা সংগ্ৰামী এজন মানে থাকে সেইটো সংগ্ৰামী পিছফালে যিটো এটা ডাঙৰ কাহিনী এটা থাকে সেইটোকে আমি ফিল্ম এটাৰ ওপৰত মানে বনাই আছোঁ আমাৰ আশা কৰোঁ যোৱাবাৰ আমাৰ বড়োলেণ্ড ফাইটাৰ আমি ৰিলিজ কৰিছিলোঁ এই বড়োলেণ্ড ফাইটাৰখন আমাৰ ৰাইজে আদৰি লৈছে আশা কৰোঁ এইবাৰ ৰাইজে আদৰি ল'ব আকৌ আমি এইবাৰ ফুল একশ্যন মুভি মৰাণৰ কণ্ঠশিল্পী